নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি বৈদিক গণিতৰ নিয়মে 7, 11 আৰু 13 বিভাজ্যতা নিৰ্ণয় কৰা আলোচনা কৰিম। ইয়াৰ মূল নীতিটো হ'ল ডাঙৰ সংখ্যা এটাক সোঁফালৰ পৰা তিনিটাকৈ অংক লৈ থোপ বনাই অযুগ্ম স্থানৰ থোপৰ যোগফল আৰু যুগ্ম স্থানৰ থোপৰ যোগফলৰ পাৰ্থক্যক 7, 11 আৰু 13ৰে যদি বিভাজ্য হয় তেন্তে সেই সংখ্যাটোক ক্ৰমে 7, 11 আৰু 13ৰে বিভাজ্য হ'ব। এটা আমি উদাহৰণ লৈছোঁ। উদাহৰণ 1 আমি সোঁফালৰ পৰা হিচাপ কৰিম। তিনিটা অংককৈ সোঁফালৰ পৰা হিচাপ কৰিম। প্ৰথম স্থান, প্ৰথম, দ্বিতীয় আৰু তৃতীয়। এইটো হ'ল প্ৰথম স্থান, দ্বিতীয় স্থান, তৃতীয় স্থান। প্ৰথম স্থানটো সদায় অযুগ্ম ধৰা হয়, অযুগ্ম স্থান। দ্বিতীয় স্থানটো যুগ্ম ধৰা হয়, যুগ্ম স্থান, আৰু তৃতীয় স্থানটো অযুগ্ম ধৰা হয়। এনেকৈ আহি থাকিব অযুগ্ম স্থান প্ৰথম, যুগ্ম স্থান, তাৰপৰা অযুগ্ম স্থান। এতিয়া অযুগ্ম স্থানৰ থোপৰ যোগফল। অযুগ্ম স্থানৰ থোপৰ যোগফল। অযুগ্ম স্থানত আছে আমাৰ 683 প্লাছ এইটো এটা অযুগ্ম স্থান 325। আমাৰ যদি দুইটা প্লাছ কৰোঁ, যোগ কৰা হয়, তেতিয়াহ'লে হ'ব 1008। আকৌ যুগ্ম স্থানৰ অংকৰ যোগফল। যুগ্ম স্থানৰ থোপৰ যোগফল। যিহেতু যুগ্ম স্থান এটাই আছে আৰু নাই, গতিকে আমি বেলেগৰ লগত যোগ কৰিব নালাগে। আমি যুগ্ম স্থানটোত যিটো আছে সংখ্যা, সেইটোকে আমি বহাই দিব লাগে। ইয়াত আছে যুগ্ম স্থানত আছে 721। এতেকে যোগফলৰ পাৰ্থক্য। পাৰ্থক্য মানে হৈছে বিয়োগ। ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। আমাৰ ডাঙৰটো আছে 1008, বিয়োগ সৰুটো হ'ব 721। আমি যদি বিয়োগ কৰিলে আমাৰ যোগফলটো পোৱা যাব 287। এতিয়া আমি ক্ৰমে 7, 11 আৰু 13ৰে 287ক হৰণ কৰি চাম। যদি হৰণ কৰোঁতে সম্পূৰ্ণৰূপে বিভাজ্য হয়, তেতিয়াহ'লে ক্ৰমে 7, 11 আৰু 13ৰে গোটেই ডাঙৰ সংখ্যাটোক 325721683 বিভাজ্য হ'ব। এতিয়া 7ৰে 287ক আমি হৰণ কৰি চাম। 7 4 গুণ 28, 7 থাকিলে 7 এগুণে 7, ভাগ 0। অৰ্থাৎ যিহেতু 287ক 7ৰে বিভাজ্য হৈছে, গতিকে এই ডাঙৰ সংখ্যাটোক 325721683 7ৰে বিভাজ্য হ'ব।
নেক্সট আকৌ 11ৰে 11ৰে 2 যোগফলৰ পাৰ্থক্য 287 যোগফলৰ পাৰ্থক্য 287ক আমি হৰণ কৰি চাম। 287ক আমি হৰণ কৰিম 11ৰে হৰণ কৰিম 2 একাং 22 2 একাং 22 হ'ব। 7 নামি আহিলে 8ৰ 2 গ'লে 6 থাকিলে 6 একাং 66 1 বাকী থাকিল অৰ্থাৎ সম্পূৰ্ণৰূপে বিভাজ্য নহয়। যিহেতু 287ক 11ৰে অবিভাজ্য 11ৰে অবিভাজ্য গতিকে গোটেই ডাঙৰ সংখ্যাটো 325721683 11ৰে অবিভাজ্য আকৌ এইবাৰ আমি 13ৰে যোগফলৰ পাৰ্থক্য 287ক আমি হৰণ কৰিম 287ক আমি হৰণ কৰিম 13ৰে 2 তেওঁ 26 হ'ল 2 তেওঁ 26 7 নামি আহিলে 8ৰ 6 গ'লে 2 আকৌ 2 তেওঁ 26 হ'ল 2 তেওঁ 26 হ'ল 7ৰ 6 গ'ল 1 থাকিল 2 গ'ল 0 এইটো নালাগে অৰ্থাৎ সম্পূৰ্ণৰূপে বিভাজ্য হোৱা নাই। যিহেতু 287ক 13ৰে অবিভাজ্য গতিকে গোটেই ডাঙৰ সংখ্যাটো 325716836868683 13ৰে অবিভাজ্য হ'ব